গতিশীল জীৱনত থুনুক থানাক ভৰি খোজেৰে সিদিনাই খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিলোঁ এই ধৰাত মাতৃৰ আঙুলি ধৰি আৰু আঙুলি ধৰি ধৰি ভৰি খোজ গৈ গৈ এতিয়া বিশ্বৰ এখন সাম্ৰাজ্যৰ উপনীত হৈছে আৰু এই বিশ্বৰ সাম্ৰাজ্যৰ পিঠে যিমানেই গৈছে সিমানেই কিন্তু আমাৰ মানৱৰ এই জনসমুদ্ৰৰ মাজত হেৰাই যাবলৈ ধৰিছে মানৱতাবোধ আৰু এই মানৱতাবোধক আমি ঘূৰাই আনিবৰ কাৰণে প্ৰত্যেকগৰাকী মানৱে সচেতন হ'ব লাগিব, সজাগ হ'ব লাগিব, সাৱধান হ'ব লাগিব। আমাৰ পৰিয়ালখনেই হৈছে শিক্ষাৰ কঠীয়াতলী আৰু এই পৰিয়ালখনৰ উপযুক্ত গুৰুগৰাকী হৈছে মাতৃ, পিতৃ, ককা আইতা, জ্যেষ্ঠ ভাতৃ ভগ্নী সকলো। কিন্তু আমি আমাৰ পৰিৱেশৰ মাজত আজি ক'ৰবাত পদাৰ্থবাদী, ভোগবাদী বা বস্তুবাদী হৈ পৰিছোঁ নেকি? প্ৰশ্ন আমাৰ মাজত সদায় আছে। ভক্তিৰ কথা ক'বলৈ হ'লে সন্তানসকলক আমি দূৰ কৰি দিওঁ, তেখেতসকলৰ এতিয়াও ভক্তিৰ বয়স হোৱা নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই কৈছে ধৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম। এই কুমাৰ কালত ভাগৱত ধৰ্মৰ ধৰাৰ যি সময়, যি উদাহৰণ আমি প্ৰহ্লাদ আৰু ধ্ৰুৱৰ মাজেৰে পাওঁ, সেই প্ৰহ্লাদ আৰু ধ্ৰুৱ আমাৰ সন্তান আজি হ'বলৈ ব্যৰ্থ হৈছে। হয়তো ইয়াৰ কাৰণে অনুপ্ৰেৰণাৰ স্ৰোত হিচাপে মাতৃ বা পিতৃয়ে নিজৰ যোগ্য কৰ্ম কৰা নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই যিখিনি কীৰ্তন দশমৰ মাজেৰে আমাক কেৱল মাত্ৰ ভক্তিৰ উপাসনাৰ কাৰণে গীত অধ্যায় উপাখ্যান দি যোৱা নাই, আমাৰ সেই গীত অধ্যায় উপাখ্যানৰ মাজে আমাক বুজাবলৈ চেষ্টা কৰিছে। শ্ৰীকৃষ্ণৰ চতুৰ্বংশীয়তে অৱতাৰৰ মাজতে যি 24টা অৱতাৰৰ কথা কোৱা হৈছে তাৰে ভিতৰত পূৰ্ণ অৱতাৰ কৃষ্ণ বুলি কোৱা গৈছে আৰু সেইকাৰণে কৈছে মাধৱ পুৰুষে নাম প্ৰকাশ মৎস্যকুৰ্ম নৰসিংহ বৰাহ পৰশুৰাম বলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে থকা আকৃতি ধৰিছে কৃষ্ণ দৰ্জিপাৱে কৰহ পৰণে। এই কৃষ্ণই হৈছে ভাগৱতৰ সেই প্ৰণৱন্ত আধ্যাত্মিক প্ৰদীপ, যি আধ্যাত্মিক প্ৰদীপক উপলব্ধি কৰিবলৈ হ'লে গোপিনীসকলৰ নিচিনা প্ৰেমিক হ'ব পাৰিব লাগিব। যদি নাৰদৰ কথালৈ যাওঁ তেনেহ'লে নাৰদে ভক্তি সূত্ৰত কৈছে যে ভক্তি কি যদি জানিব খোজে তেনেহ'লে ভক্তি হৈছে পৰম অনুৰক্ত ঈশ্বৰে পৰম ভক্তি। আৰু এই ভক্তি কেনেকৈ কৰিব লাগিব যেতিয়া উদ্ধৱক সোধা গৈছিল তেতিয়া উদ্ধৱে কৈছিল যথা ব্ৰজ গোপিকা নাম, অৰ্থাৎ ব্ৰজৰ গোপীসকলে যিধৰণে ভক্তি কৰিছিল আমি তেনেদৰে ভক্তি কৰিব লাগে। এবাৰ শ্ৰীকৃষ্ণৰ অসুখ হ'ল, আপোনালোকে সকলোৱে জানে। আচলতে ভকতক পৰীক্ষা কৰিবৰ কাৰণে নিজৰ পাঠ মহিষীৰ অহংকাৰ চূৰ্ণ কৰিবৰ কাৰণে ভগৱন্তই এটি লীলা ৰচনা কৰিছিল। যেতিয়া ভগৱন্ত পুৰুষৰ অসুখ হ'ল, সেই অসুখত ভগৱন্ত পুৰুষক ভাল কৰিবৰ কাৰণে দেৱৰ্ষী নাৰদৰ যোগে মন্ত্ৰণা দিয়া হ'ল যে ভগৱন্ত কৃষ্ণক অতি আন্তৰিকতাৰে অন্ত মনেৰে অন্তঃকৰণেৰে ভাল পোৱা প্ৰতিগৰাকী ভকতৰ যদি পদধূলা তেখেতৰ শিৰত দিয়া যায় বা তেখেতৰ ভৰি ধোৱা পানী যদি তেখেতক পান কৰাই দিয়া যায় তেনেহ'লে ভগৱন্ত বস্তু সুস্থ হৈ উঠিব। ঠিক তেনেদৰে এতিয়া কৰ্ম প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ল। তো প্ৰথমতে পাঠ মহিষীৰ ওচৰলৈ যোৱা হ'ল, বিশেষকৈ ৰুক্মিণীৰ ওচৰত, যিহেতুকে ৰুক্মিণী শ্ৰীকৃষ্ণৰ মুখ্য পাঠৰাণী আৰু তেখেতক যেতিয়া কোৱা হ'ল যে ভগৱন্তৰ প্ৰভু অসুস্থ হৈ আছে, আপোনাৰ পদ পানী যদি আমি তেওঁক দিব পাৰোঁ, পদজল দিব পাৰোঁ তেতিয়াহ'লে প্ৰভু সুস্থ হৈ উঠিব। দুৰ্গতিয়ে পিছ হৈ উঠি গ'ল। সকলোকে সুধিলে, গোটেই দ্বাৰকা নগৰত সুধিলে কিন্তু কোনেও আগবাঢ়ি নাহিল। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে প্ৰভু এতিয়া ইয়াৰ উপায় আপুনি নিজেই দিয়ক। তেতিয়া ক'লে যে তোমালোকে ব্ৰজধামলৈ যোৱা, তাত মোৰ প্ৰেয়সী ৰাধিকা আছে, ৰাধিকা কোৱাগৈ তোমাৰ কৃষ্ণ অসুখ তেওঁক সুস্থ কৰিবৰ কাৰণে ভকতৰ পদজল লাগে আৰু তোমালোকে লৈ আনা, যদি দিয়ে মই সুস্থ হৈ যাম। দৌৰি গ'ল নাৰদে, যাই ৰাধিকা ক'লে, ৰাধিকা আহি হাঁহি হাঁহি তেওঁৰ চৰণ ধোৱা জল অৰ্পণ কৰিলে, কৃষ্ণ বুলি সুস্থ হ'ল। ৰাধিকা প্ৰশ্ন কৰিলে মাত মহিষী ৰুক্মিণীয়ে যে তুমি কেনেকৈ দিব পাৰিলা, কাৰণ ইয়াৰ বিনিময়তো তুমি নৰকত যাব লাগিব, কাৰণ ভগৱন্ত পুৰুষৰ প্ৰতি ইয়াৰ ধৃষ্টতা হ'ব। তেতিয়া হাঁহি হাঁহি ক'লে যে মোৰ প্ৰাণৰ প্ৰিয় মোৰ ভগৱন্ত কৃষ্ণক পাবৰ কাৰণে যদি মই একবাৰ নহয় 1000বাৰ নৰক যাব লাগে মই প্ৰস্তুত হৈ থাকিম। তো ভগৱন্ত পুৰুষৰ ভক্তিক ত্যাগ নকৰি ভক্তিৰ কাৰণে যদি প্ৰাণ দিব লাগে আমি কৰিব লাগে। ৰঘুকুলে ৰিয়তি সদা চলি আই প্ৰাণ যাই পৰ প্ৰচন্ন যায়। আমি ৰঘুকুলত জানো যে ৰাম ৰাজ্য ৰঘুবংশ সদায় বাক্য বচনৰ ওপৰত দৃষ্টি আছে, তেওঁলোকৰ বচন আছে আৰু বচন যদি দিছে সপোনত দিয়া দিলীপ ৰজাই দান তেওঁ বাস্তৱত হৰিশ্চন্দ্ৰ ৰজাই প্ৰদান কৰিব লগা হ'ল, চণ্ডাললৈকে পৰ্যবেক্ষিত হ'ল, ৰোহিতাস্য ঘেৰাব লগা হ'ল, নিজৰ সভ্যৰ লগত তেখেতে নিজৰ চিতা জ্বলাই আহুতি দিবৰ কাৰণে প্ৰস্তুত হওঁতে বিশ্বমিত্ৰ সন্তুষ্ট হৈ তেখেতক আকৌ তেখেতৰ ৰাজ্য। আমি আমাৰ জীৱনত যেতিয়া কামবিলাক কৰোঁ আমি অলপ অনুধাৱন কৰিব লাগে। আমি শাস্ত্ৰ পুথি যিমানেই নপঢ়োঁ লাগিলে তাৰ প্ৰতিটো কথাক আমি হৃদয়ংগম কৰিব পাৰিব লাগে। যে কোনোবাই কৈছে যে সোণাৰ দাম বেছি নে মানাৰ দাম বেছি,
তেতিয়া ভকতসকলৰ মাজত কনফিউজন হৈছিল কি ক'ম এতিয়া সোণাৰ দাম বেছি নে মানৰ দাম বেছি বজাৰৰ যদি চাহিদা অনুপাতে যোৱা যায় তেনেহ'লে সোণাৰ মূল্য বৰ বেছি বিবাহ সভাৰ সময়তো আৰু বেছি হয় কিন্তু ইয়াত যিটো প্ৰশ্ন কৰা গৈছে সেই সোণাৰ কথা কোৱা নাই যি সোণা কামিনী কাঞ্চন হিচাপে কোৱা যায় এই পৃথিৱীখনক যদি অনিষ্ট কৰিছে কামিনী আৰু কাঞ্চনৰ লোভে কৰিছে কামিনী মানে হৈছে নাৰী আৰু কাঞ্চন মানে হৈছে সোণ গতিকে এই কামিনী কাঞ্চনৰ প্ৰতি আমি সদায় আঁতৰি থাকিব লাগে কিন্তু আঁতৰি থাকিব নোৱাৰি যিহেতুকে এইখন বৈষয়িক সংসাৰ পুৰুষ আৰু নাৰীৰ একত্ৰ মিলনে সৃষ্টিৰ প্ৰক্ৰিয়াক আগুৱাই লৈ যায় তেনে ক্ষেত্ৰত নাৰী আৰু পুৰুষৰ পৃথক নহয় কিন্তু আমাক এই কথাটোৱে দিছে যে সম্ভৱৰ সময়ত মাত্ৰ সম্ভৱ কৰক সকলো সময়তে সম্ভৱৰ মানসিকতা নাৰাখিব জীৱনক যদি পৰিপূৰ্ণভাৱে জীৱন যাপন কৰিব খোজে তেনেহ'লে সংসাৰ বৃক্ষৰ কিছুমান নীতি আছে ধৰ্মীয় পৰম্পৰাৰ মাজেৰে শাস্ত্ৰৰ ৰীতি নীতি আমি আকৰ্ষণ কৰোঁ সুনীতিক আমি গ্ৰহণ কৰিব লাগিব সুৰুচিক নহয় সুৰুচি সদায় উত্তমৰ জন্ম দিব পাৰে কিন্তু সি চিৰস্থায়ী নহয় আৰু সুনীতিৰ গৰ্ভত ধ্ৰুৱৰ জন্ম হ'ব যি সদায় অক্ষত হ'ব আৰু তাৰ কাৰণে ভগৱন্ত পুৰুষে এখন ধ্ৰুৱলোক তৈয়াৰ কৰিব আপোনাৰ সন্তানক যদি আপুনি উত্তম বনাব খুজিছে তেনেহ'লেতো কথা নাই কিন্তু ধ্ৰুৱ বনাবলৈ চেষ্টা কৰিলে আপুনি বেছিকৈ সফল হ'ব কাৰণ সুনীতিৰ গৰ্ভতহে ধ্ৰুৱৰ জন্ম হয় সুৰুচিৰ গৰ্ভত নহয় জিভাৰ জ্যোতিক যদি আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেনেহ'লে জিভাৰ জ্যোতিয়ে আপোনাৰ ৰোগৰ কাৰণ হৈ পৰিব আৰু এই ৰোগে আপোনাৰ দেহ বিনাশৰ কাৰণ হ'ব যেতিয়া দেহ জ্বৰ হ'ব তেতিয়া মানসিক তৰতৰ হ'ব মানসিক বুদ্ধি দীপ্ততাই আপোনাৰ বেয়াৰ পিনে ঢাল খাব আপত্তিকালে যেতিয়া মানুহৰ বুদ্ধিভ্ৰষ্ট হয় তেতিয়াই কিন্তু জীৱ হিতাহিত জ্ঞান হেৰুৱাই পেলায় আৰু বুদ্ধিভ্ৰষ্ট হোৱা মানে ঈশ্বৰ সেৱা ভক্তিৰ পৰা বঞ্চিত হোৱা সেইকাৰণে কোৱা হৈছে অনাদি আত্মা ইটো দেহক ঈশ্বৰ বুদ্ধি কৰি হৰি হৰি হৰিয়ে অনাত্মা ঈশ্বৰ পৰমাত্মা ঈশ্বৰৰ ভৈল বঞ্চিত আমি এই অনাত্মাৰূপী দেহটোক মোৰ বুলি ভাবি আমি পৰমাত্মাৰূপী আত্মাৰ পৰা বঞ্চিত হৈছোঁ ফলত ভক্তিৰ ঐকান্তিক সেৱাক আমি লাভ কৰিবলৈ ব্যৰ্থ হৈছোঁ আমি এই কথাক উপলব্ধি কৰিব লাগিব আমাৰ সন্তানক দিব পাৰিব লাগিব আপুনি যদি আপোনাৰ সন্তানৰ ভৱিষ্যত বিচাৰে আপোনাৰ সন্তান আপোনাৰ সম্পদ যদি হয় তেনেহ'লে সন্তানক উন্নত মানদণ্ড মানৱীয় প্ৰমূল্যবোধেৰে গঢ়িবলৈ শিকক সদায় সহায় কৰিবলৈ শিকক সহায়ৰ মানসিকতা শিকক দান দি সকলোৱে মহান হৈছে দান লৈ কোনেও মহান হোৱা নাই এনেকৈ দান লৈ বিশ্বমিত্ৰীয় কলংকিত হ'ব লগা হৈছে গতিকে এনেকৈ ভগৱন্ত পুৰুষৰ বামন অৱতাৰৰ বলিৰ পৰা দান লৈ কলংকিত হ'ব লগা হৈছে আৰু এতিয়াও ভগৱন্ত পুৰুষৰ সেই লীলাৰ মাজেৰে আমাক যিখিনি জ্ঞান প্ৰদান কৰিছে সেই জ্ঞান আমি আচলতে উপলব্ধি কৰিব লাগে বুজিবলৈ চেষ্টা কৰিব লাগে দান দিবলৈ শিকক দুহাতখন পাতি কেৱল ভগৱন্তৰ পৰা এটাই বস্তু বিচাৰক ভগৱন্ত বস্তুৰ প্ৰসন্নতা ভগৱন্ত বস্তুক সামান্য উপহাৰ দি পেলাই তেওঁৰ পৰা সুখ শান্তি সমৃদ্ধি ঐশ্বৰ্য বিভূতি নিবিচাৰিব আৰু ভগৱন্ত পুৰুষক সেইখিনি বিচাৰি আপুনি ধৃষ্টতা নকৰিব কাৰণ অন্তৰ্যামী পুৰুষ ভগৱন্ত কৰ্ম অনুৰূপেই ফল প্ৰদান কৰে আপুনি কৰ্মৰ কঠীয়া তলে কৰ্ম কৰি গৈ থাকক কৰ্মণ্যবাধিকাৰস্তু মা ফলেষু কদাচিন কৰ্মত অধিকাৰ আছে ফলত নাই কৰ্ম কৰক না ফল পাবই ভাল কৰিলে ভাল বেয়া কৰিলে বেয়া আপুনি ভাল কৰ্ম কৰি গৈ থাকক আৰু আপোনাৰ উত্থান হ'বই কাৰণ ভালে পায় ভালক যাবলৈ পায় খালক জীৱনৰ সময় বাবে আছে দুটি বাট আমি সবে কৰিছোঁহি তাৰে দুমজাত সাধু সংগত বহি সেই দুমজা গুচাওক আৰু সাধু সংগতে আপোনাৰ জীৱনৰ নিয়ন্ত্ৰণ শক্তি পাব সেইকাৰণে কৈছে গুৰু কৰ শত শত মন্ত্ৰ কৰ সাৰ যি গুৰু গুচাইতে পাৰে দেহৰ অন্ধকাৰ সেইজন প্ৰকৃতি গুৰু জানিবা আমাৰ সেইজন মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰু জানা তপ জপ যজ্ঞ হোম বলিদান আদিৰে যদি জীৱাত্মাই পৰমাত্মা খালিত পালেহেঁতেন তেনেহ'লে সৰগ নৰক বৈকুণ্ঠ বুলি তিনিখন লোকৰ সৃষ্টি নহ'লহেঁতেন বৈকুণ্ঠ হৈছে কণ্ঠবিহীন এখিন মায়াবিহীন এখন ঠাই য'ত কুণ্ঠা নাথাকে য'ত আহাৰ নিদ্ৰা মৈথুন ভয়ৰ কোনো ধৰণৰ প্ৰভাৱ নাথাকে সেই বৈকুণ্ঠ যাবলৈ হ'লে কৃষ্ণ নামকে সাৰথি কৰিব লাগিব ৰাম নাম হৃদয়ত ধাৰণ কৰিব লাগিব কৃষ্ণ নামৰ চৰণ যুগলি আমি হৃদয়ত ধাৰণ ল'ব লাগিব নাচিকাই কৃষ্ণ পদ তুলসীৰ ঘ্ৰাণ ল'ব লাগিব দৃষ্টিৰে কৃষ্ণৰ নয়ন চৰণ যুগল দৰ্শন কৰিব পাৰিব লাগিব আত্মাত হৃদয় ভগৱন্ত পুৰুষৰ ৰূপ চিন্তন কৰিবলৈ নিজৰ ভিতৰত সেই শক্তি সামৰ্থ্য গোটাব লাগিব আৰু সেয়া আহিব গুৰু সেৱাৰ মাজেৰে সেইকাৰণে কৈছে হৰিপদ গুৰু সেৱা খাণ্ডা দাঁতি ধৰা মনোবৈৰী কাঠি সুখে সংসাৰ অপতাৰা যদি এইখন দুৰ্বোধ্য সংসাৰ ধৰিবলৈ বিচাৰে তেনেহ'লে হৰিপদ গুৰু সেৱাৰ খাণ্ডা মানে তৰোৱাল দাঁতি ধৰিব লাগিব আপুনি সংসাৰ ধৰিবলৈ হ'লে আপুনি যদি জংঘল ঝাৰি কুটি যাই ৰাস্তা বনাব খোজে তেনেহ'লে আপুনিও ক্ষতবিক্ষত হ'ব সেই ক্ষতবিক্ষতখিনিক আপুনি সহ্য কৰিবলৈ শিকক কাৰণ আপুনি ধৈৰ্য ধৰিব লাগিব কষ্ট সহিষ্ণুশীল হ'ব লাগিব কৰ্মপথত আগবাঢ়ি গৈ থাকিব লাগিব আজি কৰে কালি ফল পাবলৈ মন কৰিলে মন কৰিব যি খন্তেক সময়তে ফলৰ যাচনা কৰে তেওঁ খন্তেকীয়া হয় যি দীৰ্ঘমেধী আঁচনিৰে কৰ্ম কৰে তেওঁ কৰে নাৰিকল দেৰিকৈ লাগেই কাৰণে নাৰিকল দীৰ্ঘ সময়লৈকে ফলে আৰু বাঁহ গছ 3 বছৰ পিছতহে তেওঁ অংকুৰিত হৈ মাটি ফালি ওলাই আহে আৰু সেইকাৰণে সকলোতকৈ দীঘল গছজোপাৰ নামেই হৈছে বাঁহ আৰু সেই বাঁহৰ নিচিনা যদি আপুনি হ'ব খোজে তেনেহ'লে আপুনি
মূল শিপাডাল ভূমিৰ লগত ইমানেই সংলগ্ন কৰি ৰাখিব লাগিব, খামুচি ধৰি ৰাখিব লাগিব যেন সি কোনো ধুমুহা কাল বতাহেও বহলাই পেলাব নোৱাৰে। অৰ্থাৎ আমি আমাৰ জাতীয় চেতনাবোধৰ অংকুৰিত বীজ যিমানে শিপাবলৈ লৈ যাম, সেইকাৰণে কোৱা হয় আধ্যাত্মিক বৃক্ষডাল সদায় উলসা, সংসাৰ বৃক্ষ ওপৰ ফালে আৰু আধ্যাত্মিক বৃক্ষ সদায় ওপৰ ফালে আৰু সংসাৰ বৃক্ষ সদায় তল ফালে। অৰ্থাৎ ডাল পাত মূল আদি সকলো তলৰ পিনে আৰু শাখা প্ৰশাখা সকলো ওপৰ পিনে, আৰু সেই সকলোখিনি এটা মূল বৃক্ষ শিপাৰ ওপৰতে নিৰ্ভৰ কৰে। সেয়া হৈছে মূল। সেইকাৰণে ভাগৱতৰ তৰুশ্লোক মূলকত কোৱা গৈছে যে বৃক্ষৰ মূলে আনি দিলে জল তৃপ্তি হৈ তাৰ পত্ৰ পুষ্প ফল মুখ হলে নীতি যদি সিঞ্চে ফলে ঢালে কদাচিত তৃপ্তিক নহয় কোনো কালে। আৰু সেইকাৰণে ভাগৱতৰ মাজৰে সিদ্ধান্ত দিছে যে পৃথকে পুজিলে পূজা কেও নাপায়, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়। তো কৃষ্ণক আমি এনেকুৱা হৃদয়ৰ গুৰু সখা বন্ধু মিত্ৰ জনে যিভাৱে ভাবে তেনেদৰে ল'ব পাৰে, কাৰণ কৃষ্ণক যিধৰণে ভাবিব সেইধৰণে পাব। কিন্তু কৃষ্ণলক প্ৰাপ্তি কৰিবলৈ, কৃষ্ণ সান্নিধ্য পাবলৈ, মুক্তিৰ 6 প্ৰকাৰৰ পৰা উদ্ধৰি আহি ভকতিৰ পথেৰে কৃষ্ণৰ পাৰিষাদিত লাভ কৰিবৰ কাৰণে যদি ইচ্ছা কৰে, তেনেহ'লে ভকতি একমাত্ৰ মাধ্যম। এখন হৰিনাম ধৰ্ম প্ৰৱৰ্তনৰ মাজেৰে জড়তাক নেওচি মহাপুৰুষ গুৰুজনাই জড়তাৰ মাজত চৈতন্যক স্থাপনা কৰি চৈতন্যক উপাসনা কৰিবৰ কাৰণে যি আমাৰ মাৰ্গ প্ৰশস্ত কৰিলে, মাত্ৰ কৃষ্ণ ৰাম নাম মুখে উচ্চাৰণ কৰিলে কৃষ্ণ কলিযুগত কৃষ্ণ ভকত হ'ব পাৰে আৰু কৃষ্ণলক সান্নিধ্য পাব পাৰে। জানিব সদায় আপোনাৰ নামৰ সংগ নচৰা অন্তৰি, যে নাম সেই হৰি জানা নিশ্চয় কৰে। আপুনি যেনেদৰে আপোনাক নামকাৰী মাতাৰ লগে লগে আপুনি আহে, ঠিক তেনেদৰে নামকাৰী মাতাৰ লগে লগে প্ৰভুও আহে, মাত্ৰ অনুভৱ আৰু উপলব্ধি কৰিব পাৰিব লাগে। আধ্যাত্মিকৰ এই যি বিশাল পথাৰ, সেই পথাৰত প্ৰথমতে নিজক জানিব লাগিব। আত্মবিশ্লেষণ, আত্মপৰ্যালোচনা, আত্মপৰ্যবেক্ষণৰ মাজেৰে আপুনি নিজৰ সৰু সত্যক উপলব্ধি কৰিব পাৰিলেহে সমাজে আপোনাক জানিব, আপোনাক বুজিব। আপুনি লোকক দেখুৱালে হাঁহিয়তাৰ পাত্ৰ হ'ব, নিজক জানিব বুজিব পাৰিলে আপোনাক জগতেই প্ৰতিষ্ঠিত কৰিব। কোনটো পথ আপুনি ল'ব সেয়া আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব। যদি আপুনি বিচাৰে যে মই মৰি যোৱাৰ পিছত পৃথিৱীত এনেকুৱা গুণৰাশি হৈ যাওঁ, যি গুণৰাশিৰ গুণগান চলিব, বন্দনা চলিব, স্তুতি গীত হ'ব, এনেকুৱা কৰ্ম কৰি নাযাওঁ যি ৰাৱণৰ দৰে, কংসৰ দৰে, শিশুপাল দন্তবক্ৰৰ দৰে সদায় লোকনিন্দাৰ পাত্ৰ হৈ থাকিম, গৰিহণাৰ পাত্ৰ হৈ থাকিম। জীৱনক কৃষ্ণৰাম সজাব নোৱাৰিলেওতো উদ্ধৱ মৈত্ৰ বিদুৰ সজাব পাৰোঁ, হনুমন্ত সজাব নোৱাৰিলেওতো সামান্য নগ্নতম এজন সেৱক হ'ব পাৰোঁ। সেই দিয়মুখ সেৱাৰ সখাৰ মহাপুৰুষ মাধৱ গুৰুজনাই শ্ৰীমন্ত শংকৰ গুৰুজনাক কৈছে, প্ৰভু পৃথিৱীৰ সমস্ত অসাৰ মাত্ৰ পৰমাত্মা পৰমেশ্বৰৰ হৰিভক্তিৰ অমিয়া মধুৰী ৰস, মাত্ৰ চৈতন্যময় যুক্ত সাৰ, যাক আমি উপলব্ধি কৰিব লাগে। জিভা যদি হৰিনামৰ অমৃত সাধন কৰিব পাৰে, চকুৱে যদি কৃষ্ণৰ চৰণ ৰূপ দৰ্শন কৰিব পাৰে, তেনেহ'লে এইখন পৃথিৱীত আপোনাৰ জীৱন সাৰ্থক। কথা আছে, পানৈ যদি চৰণে থাকিলে যিজনে সকলো সম্পদ পৃথিৱী ভৰিলে সম্ৰাৱিত তাৰ। আমি জোতাযোৰ পিন্ধিছোঁ, ভূমিত খোজ দিছোঁ, কিন্তু আমাৰ ভৰি খোজ ভূমিত পৰা নাই, কাৰণ আমাৰ ভূমিখন চমৰাময় হৈ পৰিছে। য'তে খোজ পেলাইছোঁ ততে ভূমিত নপৰি চমৰাত পৰিছে। ঠিক তেনেদৰে হৰিনাম যদি আমি আমাৰ হৃদয়ত ধাৰণ কৰিব পাৰোঁ, তেনেহ'লে সমস্ত জগত হৰিময় হৈ পৰিব, আৰু য'ত হৰিময় বিষ্ণুময় হৈ পৰিব, তেতিয়া আপোনাৰ ভক্তি সিদ্ধ হ'ব। সেইকাৰণে কৈছে যে বিষ্ণু বুদ্ধি জুৱে নাৱে, কায়ো বাক্য মনে অভ্যাস কিবা এই ভাৱে। এইখন জগতত যেতিয়ালৈকে আপোনাৰ বিষ্ণু বুদ্ধি ভাৱনা নাহে, তেতিয়ালৈকে আপুনি অভ্যাস কৰিব লাগিব। দুষ্টৰ মুখ দেখি বুলিবা হৰি, এয়াই হৈছে হৰিভক্তিৰ মূল মন্ত্ৰ। আহক মনুষ্যৰ আয়ুষত বৰিষ সংখ্যা অৰ্ধেক বিফলে যায়, জানিবা নিদ্ৰাত বিংশতি আয়ুষ আৰু যায় অমলান্তে ন্যায়দক বৰিষ ধনক উপাৰ্জনতে বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি, এক কাৰ্য সাধিব নাই একে শক্তি। কি কৰিব এতিয়া? তেনেহ'লে আহক হৰিয় কুমাৰকালে ভাগৱতৰ ধৰ্ম, এই ধৰ্মক ধাৰণ কৰক, সত্য শৌচ দয়া ক্ষমা পৰম পবিত্ৰ পথেৰে আগবাঢ়ি গৈ নিজৰ জীৱনক ধন্য কৰক, পৰমাত্মা পুৰুষৰ সান্নিধ্য লাভ কৰক। ভীষ্ম পিতামহ সৰসজ্জাত পৰি থাকিও কৃষ্ণৰূপ দৰ্শনত মুক্তি লভাৰ দৰে এইখন সংসাৰৰ সৰচক্ৰত পৰি থাকি আহক আমি উদ্ধাৰৰ পন্থা শ্ৰীকৃষ্ণ ৰূপ দৰ্শন চিন্তিবলৈ চেষ্টা কৰোঁ। আহক হাতে হাত ধৰি আগুৱাই যাওঁ, সুস্থ সমাজ গঠন কৰোঁ। আমাৰ উত্তৰ পুৰুষক আমি সকাৰাত্মক এটি দিশ দিওঁ, যি দিশেৰে মানৱীয় চেতনা বোধেৰে উদ্বুদ্ধ হৈ নিজৰ লগতে অন্যৰ কথাও ভাবিবলৈ যত্ন কৰিব। সমাজখন সুন্দৰ সুস্থ নিকা হৈ পৰিব। আমি প্ৰসন্নতাৰে ভৰি পৰিম, ইজনে সিজনক আত্মবুদ্ধিৰে ভাবিবলৈ কাৰণে সক্ষম হ'ম। সমাজ ধন্য হৈ পৰিব। অমৰ কীৰ্তিগাথা চলিয়ে থাকিব।